हम दोनों इस वक्त जंगल में बिल्कुल अकेले हैं। इसके बाद क्या होगा? समझ रहे हो ना? এণ্ড বন্ধুসকল, আমাৰ অসমৰ নিপ্পা নিব্বিবোৰ কেলা এনেকুৱা এটা বেমাৰত আক্ৰান্ত হৈ গৈ আছে যিটো বেমাৰত কেলা ছোৱালী কঠিনভাৱে থাকিবই নোৱাৰে। আৰু তই যে মিয়া খালিফাৰ ভিডিঅ' নোচোৱাকৈ থাকিবই নোৱাৰ, সেইটো বেমাৰৰ কথা কৈ দিওঁ নেকি ইয়াত? নমস্কাৰ বন্ধুসকল, তো কি খবৰ? তোমালোকৰ পুনৰ স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ' লগত। তোমালোকে চাই আছা তেজপুৰ ষ্টাৰ। এই জোনাকক কয় ইংলিছত মুন, জোনাকক কয় ইংলিছত মুন। কি 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 কৈছ? মই শুনা নাই। কি কি? জোনাকক কয় ইংলিছত মুন। আবে ঐ ভোচৰিকে, জোনাকক ইংলিছত মুন নকয়, জোনক ইংলিছত মুন কয়। তোৰ যদি খেলা বেঙেনাটোক এতিয়া বিলাহী বুলি কয় হ'ব? ভুলটো তাৰ নাছিল, ভুলটো তাইৰ নাছিল, ভুলটো তোৰে আছিলে। তই তোৰ নুনুটো সৰু নে ডাঙৰ চোৱা নাছিলি আৰু অয় বুক কৰ হা? অয় অলপ তেল পানী কৰি ডাঙৰ কৰি ল, তাৰ পাছত আমাৰ ঘৰলৈকে আহিবি। ভোচৰিকে আগত দেখুৱাবোৰতো অলপ নৰ্মেলে আছিল, এতিয়া যিটো দেখাম ন, নিজৰ ফ্ৰেণ্ডেকে জি এফ নাই যদিও নিজৰ কি বাল বকিছো কেলা, তোমালোকে নিজে চাই লোৱা বে। अबे मोहब्बत की है हमने तुमसे, सबको क्यों बताते फिरते हो? अबे तुम्हारा दिल है? হয় বন্ধুসকল, মই এই মক্কেলটোৰ কথাই কৈছিলো, যাৰ গাৰ্লফ্ৰেণ্ড নাই যদিও ফ্ৰেণ্ডকে মাতি আনি পুৰা ঘঁহিছে আৰু পুৰা ঘঁহিছে। আৰে ভাবিছিলি নে এই ভিডিঅ'টো ডেবিলে পাব বুলি? আৰে ডেবিললৈ ভয় কৰিব নালাগে, অলপতো ডেবিল মানে মই আকৌ দেই, ময়ে মানে এনেই আৰু নাম এটা দি লৈছোঁ। মোলৈ ভয় কৰিব নালাগে, অলপতো ভগৱানলৈ ভয় কৰ ন। ভগৱানৰ ওচৰলৈ যোৱাৰ পিছত কি কবি? গাৰ্লফ্ৰেণ্ড নাই লিখি আৰু ফ্ৰেণ্ডকে মাতি আনি পুৰা। এটা কাম কৰিবি যা, সেইটো চিঙি গৰম তেলত ভাজি দিবি, তেতিয়া মহাদেৱকো ক'ব পাৰিবি মোৰ সেইটো চিঙি গ'ল। ভণ্টিৰ বেকগ্ৰাউণ্ড দেখি আৰু ৰখিব নোৱাৰিলো, মই বাথৰুমৰ পৰাই আহিলোগৈ আৰু। ভোচৰিকে তহঁতৰ যদি ইমানে জাঙিয়াৰ এডভাৰটাইজ মাৰিবলৈ মন গৈছে ন, গুগলত একাউণ্ট এটা খুলি ল, কমিউনিটি মই দিম। বেজতি হে। বাইদেউৰ ফুলনি বাগিচাখন বৰ লেতেৰা দেই, খন্তি মাৰিবা নহ'লে। তুমি সদায় মোৰ সন্মুখতে বহি থাকিবা। সন্মুখত বহাই ৰখাতকৈ ন কেলা 5 টকা দি ফেবিকুইক এটা কিনি জইন লগাই ল'বি, এইটো আৰাম পাবি বহুত। নহ'লে মোৰ ওচৰত পঠাই দিবি, ঢোলৰ আৱাজটো ঘৰলৈকে যাব। অ' ভাই ঐ তোৰ ওচৰলৈ অহাৰ পিছত মই তোক 20 টকা দিম চিখৰ খাবলৈ হা, ছোৱালীজনী মোক দি দিবি দেই হা। তোৰ ওচৰলৈ নাযায়, তোৰটো সৰু। हम दोनों इस वक्त जंगल में बिल्कुल अकेले हैं। इसके बाद क्या होगा? समझ रहे हो ना? এণ্ড বন্ধুসকল, আমাৰ অসমৰ নিপ্পা নিব্বিবোৰ কেলা এনেকুৱা এটা বেমাৰত আক্ৰান্ত হৈ গৈ আছে যিটো বেমাৰত কেলা ছোৱালী কঠিনভাৱে থাকিবই নোৱাৰে। আৰু তই যে মিয়া খালিফাৰ ভিডিঅ' নোচোৱাকৈ থাকিবই নোৱাৰ, সেইটো বেমাৰৰ কথা কৈ দিওঁ নেকি ইয়াত? হ'ব বাবা, মনে মনে থাকা, এইবিলাক কথা য'তে ত'তে ক'ব নাপায় ন, ডাঙৰ মানুহেও চাই আছে নহয়, নাপায় চাওঁ মানে মিয়া খালিফা ন, অকমান চাওঁ, আৰু মিয়া খালিফাটো মোক ক্ৰাছ হয় ন। ইমান কেলা দাঁত উলিয়াব নালাগে তহঁতে, দাঁতকেইটা ইমান কেলা উলিয়াব নালাগে, ৰাতি 2টা বজাৰ পিছত তহঁতেও ক্ৰম বজাৰে খোল। এনেকে কৈ পেলাই আকৌ লাষ্টত ভাইটিৰ লগত গৈ পেলাই বৰজনাৰ লগত সেইডাল নিদিলেই আছে আকৌ। তোমাৰ এখন শিৰত সেন্দুৰ লোৱাই আছে, আকৌ এবাৰ কালৈ যোৱা? শহুৰবুঢ়ালৈ যাবলৈ মন নেকি এবাৰ? বিহু কাপোৰ পিন্ধি কঁকাল ভাঙি নাচিলেহে ভাল লাগে, বিহু কাপোৰ পিন্ধি মিয়া খালিফাৰ নিচিনাকে অলপ ফুকৰটো এনেকে দাঙি দেখিলে ভাল নালাগে।
আগতে বিহু কাপোৰ পিন্ধি ডেকা গাভৰু গছৰ তলত বিহু নাচে কি ধুনীয়া লাগে দেখি এতিয়া ইহঁতে বিহু কাপোৰ পিন্ধি মেতেৰা শুকুকা ইকা কেলা দিও নেকি ভৰাই দিম কেলা এডাল তহঁতক বেছি দিন দেহা হন্দা চিটিত গাৰ্লফ্ৰেণ্ড হ'লে কেলা ভচৰিকে এনেকুৱা হ'ব লাগে পেচাব কৰিলে বয়ফ্ৰেণ্ডক ঢাকি দিয়ে দৰকাৰ পৰে ধৰিও দিব লাগে সেইটোতে জগ 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 ৰেলগাড়ী যায় গাভৰু কালত লেবেল মাৰা ছোৱালীয়ে বুঢ়া মতাকে পায় তোমাক ভাল পাওক বাছ সেইটোৱে জানি লোৱা এতিয়া যদি ভাল পোৱাৰ কাৰণবোৰ ক'বলৈ যাওঁ ভাল পোৱা কথাবোৰ ক'বলৈ গ'লে নামাৰিলেও ওলাই যাব চাগে ন তো আজিলৈ নমস্কাৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এইখন মোৰ ইনষ্টাগ্ৰামৰ প্ৰফাইল হয় যদি ফ'ল' কৰা নাই ফ'ল' কৰি লওক আগতেও কৈছোঁ মই চবকে ফ'ল' বেক দিম মোৰ লেভেল নাই তো চবকে ফ'ল' বেক দিম তো হাঁহি থাকা সুখত থাকা জানো দে এইটো টেঙা নিদিবা ডাইলগ বুলি আমিও ফেন হয় ন দি দিছোঁ